হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ নিশ্চয় সকলে ভালে আছে। আজি আমি আলোচনা কৰিম গুগল মেপছত আপোনাৰ ঘৰ, আপোনাৰ মন্দিৰ, মছজিদ, স্কুল যিটো বৰ্তমান গুগল মেপছত নাই সেইটো আপুনি কেনেকৈ বহুৱাব। আজি মই সম্পূৰ্ণ আপোনালোকক বুজাই দিম যে কেনেকৈ বহাব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলটো অন কৰি ল'ব। তাৰপিছত আপোনাৰ মোবাইলত থকা গুগল মেপছটো অন কৰি ল'ব। গুগল মেপছটো অন কৰাৰ পিছত আপুনি গুগল মেপছটো অন হোৱা দেখা পাব। তাৰপিছত আপুনি ওপৰৰ ফালে লেফ্ট ছাইডত থকা থ্ৰী ডটটোত ক্লিক কৰি দিব। থ্ৰী ডটটোত ক্লিক কৰি দিয়াৰ পিছত আপুনি তলৰ ফালে আহিব। তলৰ ফালে আহি আপুনি দেখা পাব যে এড এ মিছিং প্লেচ। এড এ মিছিং প্লেচত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত কিছুমান ডিটেইলছ দিব লাগিব, যেনে নেম, কেটেগৰী, লোকেশ্যন আদি দিব লাগিব। যেনে মই মোৰটো বহাই দেখাই দিছোঁ, ৰাহুল হোম। তাৰপিছত কেটেগৰী, ইয়াত বহুত কেটেগৰী দিয়া আছে, যেনে লডিং, ৰেষ্টুৰেণ্ট, স্কুল, চেফ, শ্বপিং চেণ্টাৰ, বাৰ, ছুপাৰ মাৰ্কেট আদি বহুত দিয়া আছে। আমি অকল ইয়াত একো দিব নালাগে, ইয়াত অকল হোমষ্টে বুলি লিখি দিব লাগিব। হোমষ্টে বুলি দিয়াৰ পাছত তাৰপিছত আপুনি আপডেট লোকেশ্যন অন মেপছত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াত ছাইডেদি দেখা পাইছে যে কেমেৰা, তাতে ক্লিক কৰি দিব। তাৰপিছত আপুনি আপোনাৰ একচুৱেল লোকেশ্যনত লৈ যাব। লৈ যোৱাৰ পিছত আপুনি তাত ৰঙা হেৰিটো থৈ দিব। তাৰপিছত আপুনি অ'কেত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত আৰু বহুত আছে, যেনে এড আৱাৰ্ছ, এড ফোন নাম্বাৰ, এড ৱেবছাইট আদি দিব পাৰে। আপুনি ইয়াত আপোনাৰ ঘৰৰ ফটোটোও দিব পাৰে, ফটো কেইখনমানো দিব পাৰিব। তাৰপিছত আপুনি সেই ওপৰৰ আইকনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সম্পূৰ্ণ হৈ গৈছে। এতিয়া আপোনাৰ মেপছে ভেৰিফাই কৰি আপোনাৰ ঠাইখিনি বহুৱাই দিব। তাৰপিছত আপুনি আৰু আপোনাৰ হোম পেজত আহিব। হোম পেজত অহাৰ পিছত আগৰ দৰে আপুনি আৰু থ্ৰী ডটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত দেখা পাব যে ইয়ৰ কণ্ট্ৰিবিউশ্যন, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত আপোনাৰ গোটেই দেখা পাই যাব। তাৰপিছত আপুনি ইয়াত এডিটছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত দেখা পাব যে ৰাহুল হোম বৰ্তমানে গৈ পোৱা নাই, গুগলে ভেৰিফাই কৰি যিটো উক্ত স্থানত বহুৱাই দিব কিছু সময়ৰ পিছতহে।